2016 চনত নোটবন্দী হৈছিলে, পইচা সলনি হৈছিলে। 1000 টকা জেগাত 2000 টকীয়া নোট আহিছিলে। 500 টকাৰ নোটৰ কালাৰটো, তাৰ গোটেই ফৰ্মেটটো চেঞ্জ হৈছিলে। 200 টকীয়া নোট আহিলে, 100 টকীয়া নোটৰ ৰঙেই চেঞ্জ হৈ গ'ল, ডিজাইনে চেঞ্জ হৈ গ'ল। 50 টকীয়া আহিলে, 20 টকীয়া আহিলে, বেলেগ বেলেগ। এতিয়া সেই পইচা আমি যি হাতেৰে চুই থাকোঁ বা আমাৰ মানি বেগত বা আমাৰ হাতত যিবিলাক পইচা থাকে, ধৰক 500 টকীয়া হওক, 1000 টকীয়া হওক, যিটো পইচা লৈ ধৰক আমি ধেৰ পইচা পালে ধৰক আমি যিটো ফূৰ্তি পাওঁ হাতত লৈ, সেই বস্তুটো এতিয়া নাইকিয়া হ'ব। আমি চুই থকা পইচাবিলাক এতিয়া নাইকিয়া হ'ব। পইচা এতিয়া ডিজিটেল হ'বলৈ গৈ আছে। অলৰেডি মুম্বাইত ইয়াৰ কাম আৰম্ভ হৈছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ভাৰত চৰকাৰৰ এক যুটীয়া প্ৰচেষ্টাত। আৰু এতিয়া ডিজিটেল হ'লে হ'ব কি, পইচাখিনি ডিজিটেল হ'ব মানে আমি পইচাটো ধৰক মোবাইলত আমি বেলেঞ্চটো চালোঁ, তাৰপৰাই আমি খৰচ কৰিলোঁ। ধৰক ক'ৰবাত স্কেনিং দি ধৰক মানে স্কেনাৰ দি পেলাই পে' কৰিলোঁ, ক'ৰবাত ধৰক অনলাইন ট্ৰেন্সফাৰ কৰিলোঁ। কিন্তু যিটো মানি বেগত আমাৰ থাকে পইচা, আমি যিটো হাতেৰে চুমা, আমি যিটো ATM পৰা ওলাওঁ, সেই বস্তুটো নাইকিয়া হ'ব, ডিজিটেলি হ'ব। আৰু ডিজিটেল কাৰেঞ্চি হ'বলৈ গৈ আছে আমাৰ পইচা, আমাৰ ইণ্ডিয়ান ৰুপি। আৰু ডিজিটেল কাৰেঞ্চি হোৱাৰ পিছত ইণ্টাৰনেশ্যনেল কাৰেঞ্চি হ'বগৈ। ইণ্টাৰনেশ্যনেল কাৰেঞ্চি মানে ধৰক যেনেকৈ ডলাৰ হৈ গৈছে, যেনেকৈ ইয়ানুন হৈ গৈছে জাপানৰ, তেনেকৈ চাইনাৰো আছে কিবা এটা, ইমানখিনি নাজানো। সেই এতিয়া নাম্বাৰ 1ত ডলাৰটো হৈছে ইণ্টাৰনেশ্যনেল কাৰেঞ্চি। মানে আপুনি আপোনাৰ হাতত যদি ডলাৰ থাকে, আপুনি পৃথিৱীৰ যিকোনো জেগাত গৈ পেলাই আপুনি থাকিব পাৰে, আপুনি খৰচ কৰিব পাৰে। কিন্তু তাৰ বাহিৰে যদি আপোনাৰ ধৰক ভাৰতৰ পইচা আছে বা নেপালৰ পইচা আছে, সেইবিলাক পইচা আপুনি এক্সচেঞ্জ কৰিব লাগিব। এক্সচেঞ্জ কৰি তাৰ বদলিত ডলাৰ ল'ব লাগিব, নহ'লে সেই জেগাৰ কাৰেঞ্চিটো ল'ব লাগিব, তেতিয়াহে চলিব। কিন্তু যেতিয়া ইণ্ডিয়ান কাৰেঞ্চি, যিটো আমাৰ পইচা যেতিয়া ইণ্টাৰনেশ্যনেল কাৰেঞ্চিৰ লেভেলত পাবগৈ, যেতিয়া আমাৰ ইণ্ডিয়ান ৰুপি বা পইচা যেতিয়া ইণ্টাৰনেশ্যনেল কাৰেঞ্চি হ'বগৈ, তেতিয়া আমি ভাৰতৰ পইচা লৈ পৃথিৱীৰ বিভিন্ন জেগাত আমি ঘূৰিব পাৰিম, পৃথিৱীৰ বিভিন্ন জেগাত গৈ আমি খৰচ কৰিব পাৰিম। গতিকে আমাৰ পইচাটোৰ ভেলু বাঢ়িব, পইচাটোৰ এটা সন্মান হ'ব, পইচাটো ইণ্টাৰনেশ্যনেলি মানে এটা গ্ল'বেল কাৰেঞ্চি হ'ব ধৰক। গতিকে যিখিনি হ'বলৈ গৈ আছে ভালেই হ'ব। এতিয়া ধৰক এই আমাৰ মানি বেগ চুৰ হয় পইচাৰ কাৰণে, বা ধৰক কোনোবা চোৰে কিবা এটা বস্তু নি পেলাই বেচিলে, হাতে হাতে পইচা পালে, সেই দুৰ্নীতিক কিছুমান কাম নাইকিয়া হৈ যাব। কাৰণ পইচাটো আপোনাৰ ডাইৰেক্ট মানে একাউণ্টতে শ্ব' কৰিব, বা কিবা এটা এপ্লিকেশ্যন বা আপুনি ATMতকৈ বেলেঞ্চটোহে চাব পাৰিব। ইটছ ডিজিটেলাইজ হ'ব গোটেই বস্তুটো। গতিকে ইয়াৰ পৰা ধৰক আপোনাৰ যিটো ব্লেক মানিৰ ছিষ্টেমটো হয়তো নাইকিয়া হ'ব। বাৰু যি হ'ব ভালেই হ'ব। গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব। আৰু চেনেলটো যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়া ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক। এইটো মোৰ ধৰক নতুন এটা ইউটিউব চেনেল, অলপ ভিডিঅ' বনাবলৈ চেষ্টা কৰিছোঁ আৰু কথা বতৰা আপোনালোকৰ লগত ভিডিঅ'ৰ জৰিয়তে পাতোঁ। আকৌ লগ পাম। জয় আই অসম।